हेलो गाइज আজি মই रोजीर घरत आहिसु रोजीए आमाक ईदर कारणे मातिसे ईद माने काली হৈ গল আজি তেও দাবত দিব ईदर कारणे आमाक मातिसे खाबले आमी रोजीर घर এতিয়া খুমাম আৰু তেও বাহিৰত গাৰ্ডেনবোৰ দেখাই আছো এইখিনি চাওকচোন ইমান ধুনিয়া ফুলনিবোৰ এইবিলাক তেও এতিয়া মই তেওক মাতিম এতিয়া মই रोजीर ঘৰত খুমাম रोजी এয়া হল আমাৰ रोजीर ঘৰত মই আহিছো আজি ঈদৰ দাবত আহক ইয়াৰ পৰা মই ব্লগটো ষ্টাৰ্ট কৰিম আপোনালোকক দেখাম रोजीয়ে কি আমাক বনালে খোৱালে এইবোৰ দেখাম ফটোৰ জৰিয়তে আমি দেখুৱাই দিম সবটো কৰিব নোৱাৰিম কিয়কি বেলেগৰ ঘৰত বহুত মানুহ আছে আৰু আমাৰ 5 জনী ফ্ৰেণ্ডছ আছে তাতে আমি দেখাম আপোনালোকক এয়া ইমান ধুনিয়া সজাইছে সবচোন তাইৰ ঘৰটো मेरे संग संग बस चले तो जो भी सपने में बोलो दिल की अर्जियां 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 सुन ले दिल की अर्जियां 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 सुन ले दिल की अर्जियां 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 सुन ले दिल की अर्जियां এতিয়া रोजीर ঘৰলৈ যে আহিছো আজি रोजीয়ে আমাক মানে ভাত খোৱালে খুব ধুনিয়াকে বনাই খোৱালে এতিয়া তাই এটা ভাপত দিয়া পিঠা বনাই খোৱাব এটো আমাৰ অসমৰ ফেমাস পিঠা হয় আপোনালোকে চাওকচোন এটো কেনেকে বনাইছে সিস্টেমটো ইয়াতে হৈছে চাউলৰ গুৰি অলপ পানীৰে খানি লৈছে নিমখ দি পেলে আৰু এটো তিলৰ গুৰি চেনি দিছে অকনমান গুৰু দিছে আৰু এইটো প্ৰসেছত বনাই ইয়াতে এটা হান্ডিত পানী দি লৈছে পানী দি পেলে পানী উতলাই ওপৰত এনেকে ফুটা থকা এখন খৰাহি বহাইছে তাৰ ওপৰত পাতল কাপৰ এটা দি দিছে এতিয়া আপোনালোকে চাব কেনেকে কৰে এইটো হয় আমাৰ रोजीয়ে বনাই আছে আপোনালোকে চাওক পিঠাটো কেনেকে বনাইছে ইয়াতে চাউলৰ লেয়াৰ দি দিছে ফাৰ্ষ্টতে এটা লেয়াৰ দিলো চাউলৰ লেয়াৰ দিলো তাৰ পিছতে তিল মই অকণ চেনিও দিছোঁ আৰু লগতে গুড়টো দিলে মানে ইয়াতে বান খাব চেনিটো দিলে মানে এইটো ফাটি যোৱাৰ চান্স থাকে সেইকাৰণে মই গুড় দি দিছোঁ তাৰপিছত আৰু নেক্সট আৰু এটা লেয়াৰ দিলোঁ এতিয়া আকৌ লেয়াৰ দি দিছে চাউলৰ আকৌ এটা লেয়াৰ দিলোঁ তাৰপিছত মই আকৌ এটা লেয়াৰ দিছোঁ তিল আৰু গুড় চেনি এইটো আপোনালোকে নাৰিকল দিও কৰিব পাৰে ইয়াতে তিলৰ জায়গাত নাৰিকল দিব পাৰে দুটাই খাবলে বহুত ধুনিয়া হয় তিলৰ স্মেলটো খুব ধুনিয়া হেকাৰণে তিলটো দিলে বেছি ভাল লাগে
আৰু এতিয়া লাষ্টত আকৌ চাউলৰ এটা লেয়াৰ দি দিলো। এনেকৈ অকণমান মই এয়া কৰি দিলোঁ। অলপ চেপি চেপি দিলে তাৰপিছত এইটো ঢাকি দিব এতিয়া। ঢাকি দিছোঁ। ঢাকনিৰে অলপ ঢাকি দি কাপোৰটো মেৰুৱাই দিলে। আৰু এতিয়া কিমান টাইম হ'ব লাগিব? এতিয়া মই 15 মিনিটত মোৰ পিঠাটো ৰেডি হৈ যাব। আচ্ছা, বেছি দেৰি নালাগে। ঠিক আছে। তেনেহ'লে পিঠাটো বনাই পেলাই আমি দেখাই আছোঁ কেনেকৈ হয় খাবলৈ, আপোনালোকক জনাম। ফ্ৰেণ্ডছ, এতিয়া আমাৰ লাঞ্চ হৈ গ'ল। ধুনীয়াকৈ আমি লাঞ্চ খালোঁ ৰজিৰ ঘৰত। ফটোত আপোনালোকে দেখাই পাব কি কি খাইছোঁ। খুব ধুনীয়া বনাইছে তাই। আৰু এতিয়া পিঠা বনালে, পিঠাৰ লগত চাহ একাপ, খুব ধুনীয়া চাহ একাপ, গাখীৰ চাহ। পাৰ্টি হৈ আছে আমাৰ। আমি এই 5জনী আমি সদায় পাৰ্টি কৰি থাকোঁ মাজে মাজে, যেতিয়া ভাল লাগে। গেট টুগেডাৰ হৈয়ে থাকে আমাৰ। তো আজি ঈদৰ গেট টুগেডাৰ, এইখিনিতে আমাৰ পাৰ্টি শেষ হ'ব আৰু আজিৰ কাৰণে। ৰজিয়া কিবা এটা আপোনালোকে আহিলে, মোৰ ইনভাইটেশ্যনটো একচেপ্ট কৰিলে বহুত ভাল লাগিলে। আহিলোঁ, আমি ফূৰ্তি কৰিলোঁ, চবেই মিলিলোঁ, খালোঁ। ভাল পোৱা বুলি কোৱাৰ কাৰণে ভাল লাগিছে আৰু সঁচাকৈ ভাল লাগিলে। খুব ভাল জানানে, ইমান মানে ভাল লাগিলে খাই লওঁ, ফূৰ্তি কৰিলোঁ। খুব ফূৰ্তি কৰিলোঁ আৰু খুব ধুনীয়াকৈ বনাই খোৱালে। তাৰ কাৰণে তোমাকো বহুত বহুত ধন্যবাদ। রোজিদি ঈদ মুবারক। ঈদ মুবাৰক। ঈদ মুবারক। এই যে আমাৰ এটা কিউট ডগি, তাৰ নাম হ'ল ৱাফল। ৰজিৰ ঘৰত পিঠা খাই আছে, ভাপত দিয়া পিঠা খাই আছে। এতিয়া আমি আহিছোঁ বনশ্ৰীৰ ঘৰত, একেই লগত ফ্লেট ইহঁতৰ। এইটো ৰজিৰ ঘৰৰ পৰা আহিলোঁ, আহি পেলাই এতিয়া বনশ্ৰীৰ ঘৰত আহিছোঁ। এতিয়া মোনাৰ ঘৰত যাম, তাৰপিছত আপোনালোকক দেখুৱাম। বনশ্ৰী, এইপিনে আহা। এইটো হ'ল আমাৰ বনশ্ৰী, ইউটিউবাৰ হয় তেওঁ এজন। তোমাৰ ইউটিউবৰ নামটো কৈ দিয়াচোন। বনশ্ৰী মিলি বুলি আছে, বনশ্ৰী মিলি ইউটিউব চেনেল আছে তেওঁৰ। চাব আপোনালোকে। তাই খুব ধুনীয়া আৰ্ট কৰে, বহুত কিবা কিবি বনায়, আপোনালোকে দেখা পাব। এইবিলাক তাই নিজে বনাইছে। এই ফুলটো নিজে বনোৱা তাইৰ হাতৰ। এইটো তাই বনাইছে, ফ্ৰিজৰ ওপৰত এইটোও তাই বনাইছে। আমাৰ তাত হেৰি তাই দেলহিত থাকে এয়া এনেকুৱা কোৱা। মোৰ কাণফুলি আজি প্ৰেজেণ্ট পালোঁ, দিলে প্ৰিয়াৰ ছোৱালী পুনমে। মই বুলি নহয়, ময়ো পালোঁ। লগতে ময়ো বায়ো পালোঁ, পালে। সেয়া মৰমৰ পুনমে দিল্লীৰ পৰা আমাৰ কাৰণে লৈ আহিছে তাই। আমিও পেয়েছি। Thank you, Thank you, Puna. Puna. Thank you. বলো। গণপতি বাপ্পা আমি পেয়েছি গণপতি বাপ্পা। অনেক অনেক ভালো লাগছে দেই কালকে। ময়ো পালো দেই, চবৰ লগতে মোকো দিলে মোৰ ছোৱালীয়ে। ইয়াত গণপতি বাপ্পা পেয়েছি। গণপতি বাপ্পা, এই দেখো আমার গণপতি বাপ্পা, আমি খুলে দেখাচ্ছি। দেখো আমার গণপতি বাপ্পা, দেখো সুন্দর হয়েছে না? তোমরা সবাই দেখো। ধুনীয়া, বহুত ধুনীয়া। দেখেছো গণপতি বাপ্পা? নমস্কার করে নিও। ফ্ৰেণ্ডছ, এতিয়া আহা মোনাৰ ঘৰলৈ লৈ আহিছোঁ আপোনালোকক। আহক, এইটো হ'ল মোনাৰ ঘৰ। মোনা, এইটো মোনাৰ ঘৰত আমি আহিছোঁ। আৰু মোনাৰ ঘৰত এইটো আমাৰ ডগি ফেচবুক। ডগিটোৰ নাম হ'ল ফেচবুক। গম পাইছেনে আপোনালোকে? চাই লওকচোন। আজিৰ আড্ডা ইয়াতে শেষ হ'ল। তো তোমালোকক চবকে আমি বাই বাই জনালোঁ। মীনাক্ষী বা আৰু মই যাম একেলগত। আমালোকৰ ঘৰ দূৰত, ইহঁতে 3জন একেলগত থাকে। টাটা, বাই বাই। আমাৰ এই ব্লগটো আপোনালোকে চাব আৰু চাই পেলাই জনাব কেনেকৈ পালে। ভাল ভাল কমেণ্ট লিখিব, ভাল লাগিব। ঠিক আছে, অ'কে, বাই। ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। থেংক ইউ বা।